হেল্ল' বন্ধুসকল গুড মৰ্ণিং আজি আপোনালোকৰ মাজলৈ এটা অতি সুন্দৰ ভ্লগ লৈ আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পাব আজি যাম পথাৰ আৰু পথাৰৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল মইনাছ ব্লগ ইণ্ট্ৰ'টো দি লৈছোঁ আৰু ব'লক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ এইপিনে প্ৰথম গিলখন খুলি লৈছোঁ আৰু স্পঞ্জো বাহিৰত থৈ লওঁ প্ৰথম তাৰপিছত আকৌ গিলখন মাৰি দিব লাগিব যিহেতু ঘৰত মানুহ নাই চব পথাৰ গৈছে আৰু এইপিনে দৰজাখন মাৰি লওঁ এইপিনে চাবিটো ক'ত আছে এইটো চাবিটো লৈ লওঁ পৰি থাকিলে মজা এতিয়া গিলখন মাৰি ল'ম তাৰপিছত যাম পথাৰ এতিয়া কঠীয়া আমি লৈ যাম এতিয়া আমি পথাৰ আহি আছোঁ আৰু সেইপিনে কঠীয়া চাইকেলত নিছোঁ বহুত দিনৰ মূৰত আজি ভিডিঅ' দিব লৈছোঁ পথাৰলৈ যাওঁ যিহেতু ব'লক গৈ থাকোঁ যেনে তেনে পথাৰ পাইছোঁ এয়া পথাৰ পানী অলপ অলপ ৰখিছে বৰষুণ তামাম দিছিলে আৰু সেইটো ৰাস্তা এনেকুৱা বোকা হ'বই নালাগে আজি ভিডিঅ'টো একদম মজা হ'ব আপোনালোকে সকলোৱে শেষলৈকে চাই থাকিব কি মজা ধুনীয়াকৈ একদম পিনে গৰুৱে চৰুৱে হাল বাইছে আমাৰ মাটি জুম কৰি মই দেখাই দিছোঁ অলপ চাব পিনে গছ কেইজোপা ওচৰত আছে আমি তালৈ যাব লাগিব এতিয়া ব'লক গৈ থাকোঁ এইডোখৰতে ফটো এটা মাৰিছিলোঁ আজিও মাৰিব লাগিব এতিয়া আৰু এইডোখৰত অকণমান টাইম এতিয়া আমি ৰখি পিনে ফটো ক্লিক কৰি লওঁ ছাইডত ৰখোৱা আৰু এইডোখৰত আমি ফটো মাৰি লওঁ অলপ দেৰি আপোনালোকে ৰখি থাকক এতিয়া ফটো চটো মাৰি মেলি আমি এতিয়া পথাৰলৈ আকৌ গৈ আছোঁ এয়া ওচৰ পাইছোঁহি আৰু কামকেইটা আপোনালোকে ভিডিঅ'টো চাই থাকক কঠীয়া দাঙিব লাগে এতিয়া বৰ্তমান
মুখখন দেখাই দিয়া এয়া এতিয়া মই দিম অলপ হ'ল বৰষুণো পেলাইছে হ'ল বন্ধু-বান্ধৱীসকলে এইপিনে একদম ধুনীয়াকৈ বোকা চোকা দি থৈছে চাৰিওফালে সেউজীয়া পৰিৱেশ এই পৰিৱেশৰ মাজতে মানে থাকি ভালো লাগে আৰু ঠাণ্ডা পৰিৱেশ এইপিনে এতিয়া বৰ্তমান কোনো নাই আৰু এইটো ছিজনত আহি পথাৰলৈ খুবেই ভাল লাগে ভুইৰোৱা ছিজনটো আৰু ধান কটা বিশেষকৈ যেতিয়া ধান পকিব সেইটো ছিজনটো ভাল লাগে আৰু কাতি বিহু তেনেকৈ আহি পথাৰলৈ খুব বেছি ভাল লাগে আৰু এইপিনে একদম ধুনীয়াকৈ জেগাটো একদম ধুনীয়া হৈ আছে কাৰণ মই ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ ভিডিঅ'টো কৰি দিওঁ আৰু আগলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক ये क्या है ये গোৱা চাওক কেনেকৈ গোটেই পানী হৈ থাকে আৰু থাকিবলৈ ঠাই নোহোৱা হয় বাৰিষা কালত সিহঁতি এনেকৈ গৈ কেনেকুৱা ষ্টাইলত থাকে এই নকৰিবি এয়া চাওক সোণালী দি আছে এইপিনে বৰবিদাই ব'ল যাওঁ আমি যাওঁগৈ আৰু পথাৰৰ পৰা বিদায় একদম আহি খুবেই ভাল লাগিছে কি মজা লাগিছে পথাৰ এইপিনে সেউজীয়া হৈ পৰিব আৰু দুদিনৰ পিছত চব এতিয়া হাল বাই থৈছে চব বলক ৰ'দ দিয়া হাত এইপিনে আকাশখন একদম বৰ মজা লাগিলেহেঁতেন আৰু এইপিনে দেখিছে একদম পিছৰ বেকগ্ৰাউণ্ডটো একদম বহুত মজা লাগিলেহেঁতেন কিন্তু এতিয়া ৰ'দ দিলে কাম নহ'ব ন ৰ'দ দিলে আকৌ পানী চানী শুকাই যাব এইকেইদিন বৰষুণ দিছে সেইকাৰণে চব মানুহে ৰুব ধৰিছে ঘূৰি ৰুইছে একদম বলক এতিয়া ঘৰমুৱা কৰোঁ অলপ গৰম উঠি অৱস্থা নাই যেনে তেনে ঘৰ পাইছোঁহি আৰু যেনে তেনে পথাৰৰ পৰা আহি ঘৰ পালোহি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন কৰি ল'ব আজিলৈ ইয়াতে সামৰিছোঁ বাই বাই